নমস্কাৰ বন্ধুসকল, পুনৰবাৰ জেডি ষ্টেচনে স্বাগতম জনাইছোঁ। মই যে আপোনালোকলৈ লৈ আহিছোঁ কেইটামান থকা যোজনা ভাৱ বহলাই লিখা। বিদ্যা পৰম ধন। বহুতে টকা পইচা সা সম্পত্তিকে জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু বুলি অভিহিত কৰি এইবোৰৰ কাৰণে নিজৰ সৰ্বোচ্চ জনাঞ্জলি দিয়ে। কিন্তু সকলোৱে জনা উচিত যে এই বৈষয়িক সা সম্পত্তিবোৰ চিৰদিনৰ বাবে তেনেই অস্থায়ী আৰু অনিশ্চিত। ব্যক্তিত্বৰ ফালৰ পৰা এইবোৰৰ প্ৰয়োজন আছে যদিও ইয়াতকৈ মূল্যৱান বস্তুটো হ'ল বিদ্যা। টকা পইচা সম্পত্তি আদি বস্তুবোৰ কালক্ৰমত চুৰি হ'ব পাৰে বা প্ৰাকৃতিক কাৰণত ধ্বংস হৈও হাতৰ পৰা ওলাই যাব পাৰে। তদুপৰি কেৱল টকা পইচাৰ দ্বাৰা হোৱা ধনী ব্যক্তিক অকল সহায়ৰ প্ৰয়োজন হোৱা বা সুযোগ সন্ধানীহে মানি চলে বা সন্মান ব্যক্তিক অকল সহায়ৰ প্ৰয়োজন হোৱা বা সুযোগ সন্ধানীহে মানি চলে বা সন্মান কৰে। তদুপৰি ধন সম্পত্তি আনক দিলে এসময়ত কমি যায়, কিন্তু বিদ্যা শিক্ষা এনে এক সম্পত্তি যাক ব্যক্তি এজনৰ পৰা চুৰি কৰিব নোৱাৰি আৰু আনক দান কৰিলেও ই কমি নাযায়। বিদ্যাৰ লোকে সৰ্বদতে সন্মানৰ পাত্ৰ, সেয়েহে বিদ্যাক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হৈছে। ৰাইজে নখ জোকাৰিলে নৈ বয়। এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়, কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগৰ এটুকা এটুকা পানীৰে নৈ বোৱাব পৰা নিচিনাকৈ এপইচা দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্য অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে উক্ত বাক্যটিৰে সন্মিলিত শক্তিসহ মহত্ব তথা ক্ষমতা কথাকে আঙুলিয়াই দিয়া হৈছে। হাবিৰ জুই দেখি মনৰ জুই নেদেখি। হাবিত জুই লাগিলে সকলোৱে দেখা পায়, কিন্তু মানুহৰ অন্তৰত থকা দুখ কষ্ট বাহিৰৰ পৰা কোনো মন পাব নোৱাৰে বা অনুভৱ কৰিব নোৱাৰে। হাৰ নাইকিয়া জিভা কয় কিবা কিবা, নক'বলগীয়া কথা এটা কৈ পিছত জিভা পিছলা বুলি কোৱা। হাড়ত বন গজা বহু পুৰণি হোৱা। ঢেঁকীশাল ফুৰিলে সুত চাউলৰ অভাৱ নাই। অভাৱত সহায় বিচাৰি গ'লে সহায় পোৱা যায়। ঢেঁকীশালত সুত চাউল থাকেই, গতিকে কেইবাটাও ঢেঁকীশাললৈ গ'লে সুত চাউলৰ অভাৱ পূৰণ হোৱাটো নিশ্চিত। সময় অমূল্য ধন। সময় সকলোৰে বাবে সীমিত, তদুপৰি ই সদায় গতিশীল। কাৰো বাবে কোনো প্ৰকাৰে ইয়াক ধৰি ৰাখিব নোৱাৰি। গতিকে মানৱ জীৱনত সময়ৰ মূল্য অপৰিসীম। আন কথাত কোনো বিনিময়েৰে ইয়াক কিনিব বা সাঁচিব নোৱাৰি। আমাৰ ছুটি আৰু ব্যস্ত জীৱনত বহু কামেই কৰিবলগীয়া থাকে আৰু তাৰ কাৰণে সময় পোৱা যায় তেনেই কম। গতিকে কোনো কাৰণতে সময় অপচয় কৰা উচিত নহয়। সময়ৰ কাম সময়মতে কৰি সময়ৰ সতে খোজ পেলাব লাগে। তেতিয়াহে আমি আমাৰ জীৱনত পোৱা সীমিত সময়কণক সঠিক ব্যৱহাৰ কৰিব পাৰিম। তদুপৰি এবাৰ পাৰ হৈ যোৱা সময়কণ কেতিয়াও ঘূৰাই পোৱা সম্ভৱ নহয়। এনেদৰে আমি উপলব্ধি কৰিব পাৰোঁ যে আমাৰ জীৱনত সময় মূল্য কিমান। এই সময়ক আমি সকলোৰে সঠিক ব্যৱহাৰ কৰি ইয়াৰ গুৰুত্ব উপলব্ধি কৰা উচিত। ঢোলহেন কণী পাৰে চুঙাৰ বাদুলি। সৰু মুখত কেতিয়াবা বৰ বৰ কথা শুনা যায়। চুঙাৰ বাদুলি অতি ক্ষুদ্ৰকাৰ প্ৰাণী। তেনে বাদুলিয়ে ঢোলৰ সমান ডাঙৰ কণী পাৰিব নোৱাৰে। ঢৌটোকে ৰৌটো কৰা। মিছাকে সঁচা কৰিব বিচাৰে। ৰৌ মাছ থাকিলে সাধাৰণতে পানীত ঢৌ তোলে, কিন্তু কোনোবাই যদি পানীৰ ঢৌটোকে ৰৌ বুলি প্ৰত্যয় নিয়াব বিচাৰে তেন্তে সেয়া অস্বাভাৱিক। অতিভক্তি চোৰ লক্ষণ। মানুহৰ মনৰ গুপুত উদ্দেশ্য জনাটো বেছ টান কাম। কোনোবাই চৰম নিষ্ঠাৰে ভক্তি কৰি কোনো মানুহৰ প্ৰিয়পাত্ৰ হ'ব পাৰে, আৰু তেনে স্বাভাৱিক ভক্তি প্ৰদৰ্শনে ব্যক্তিজনক বিশ্বাসপৰায়ণ তথা আদৰ কৰি তুলিব পাৰিব পাৰে। কিন্তু দুষ্ট উদ্দেশ্য মনত গুপুতে পুহি ৰাখি অতিমাত্ৰা ভক্তি নিষ্ঠা দেখুওৱাজনক চিনি পোৱা উচিত। বিশ্বাসভাজন তথা প্ৰিয়পাত্ৰ হৈ চুৰ কৰা সুযোগ উলিয়াই ল'বলৈ অসৎ লোকে অতিমাত্ৰা ভক্তিভাৱ দেখুৱায়। গতিকে কোনোবাই অতিমাত্ৰা ভক্তিপৰায়ণ হৈ দেখুৱাব খুজিলে তেওঁ সহজে বিশ্বাসত লোৱা উচিত নহয়। প্ৰতিটো কামতে সীমাৰ মাজত থকা জনকহে স্বাভাৱিকভাৱে বিশ্বাস কৰিব লাগে। দুষ্ট বা চোৰ স্বভাৱৰ লোকে সদায় নিজৰ কু অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ অতিমাত্ৰা বিশ্বাসভাজন হৈ দেখুৱাই ভাল মানুহৰ কাষ চাপিব পাৰে। সেয়েহে অতিমাত্ৰা ভক্তিপৰায়ণ নিষ্ঠাৱান হৈ দেখুওৱা ব্যক্তিসকলৰ প্ৰতি সজাগ হৈ থকাই ভাল। দুখ কৰিলেহে মুখ ভৰে। সুচল জীৱন যাপন কৰিবলৈ হ'লে দুখ কষ্ট যাতনা সহ্য কৰিবই লাগিব। দুখ কষ্ট কৰি খেতি বাতি কৰিলেহে খেতিৰ পৰা পেটৰ ভাতমুঠি আহিব। সেইখিনি কষ্টৰ শ্ৰম সহিব নোৱাৰিলে ভোকে পিয়াহে মৰিব লাগিব। এনেদৰে কেতিয়াও পেট নভৰে। অৰ্থাৎ ইয়াৰ জৰিয়তেও শ্ৰমমৰ্যাদাৰে কথা ক'ব বিচৰা হৈছে। পৰিশ্ৰমৰ বেলিকাই সদায়
পীড়াদায়ক শ্ৰম কৰি কোনেও সুখ নাপায়, কিন্তু এইখিনি দুখ মানি ল'বই লাগিব যদিহে কামত সফলতা লাভ কৰিব বিচৰা হয়। গতিকে পৰিশ্ৰম কষ্ট স্বীকাৰ কৰি কৰ্মত লাগি থাকিলেহে উদ্দেশ্য পূৰণ হয়। নিজৰ মনৰ হেঁপাহৰ বিৰুদ্ধে গৈও দুখ মনেৰে ধৈৰ্য ধৰি পঢ়া শুনাত লাগি থকা ছাত্ৰ ছাত্ৰীয়েও পৰীক্ষা ফলাফলৰ বেলিকাত মুখত সন্তুষ্টিৰ হাঁহি মাৰিব পাৰে। সাফল্য আনন্দই তেওঁলোকৰ মন ভৰাই তোলে।